Hello guys, welcome back to our channel Dil Dosti. আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন সহজ ৰেচিপি চকো আইচ কিউব। আহক আমি কি দৰে বনাও চাও আহক। প্ৰথমতে আমি 1 কাপ আৰু আধা কাপ গাখীৰ সসপেনত ঢালি ললো। তাৰ পিছত গ্যাসটো জ্বলাই ললো। নেক্সট আমি ওৰিও বিস্কুট মাত্ৰ 3টা লৈ তাক গুড়ি কৰি লম। আমি গুড়ি কৰি ললো। গাখীৰখিনি লাহে উতলি আহিছে। এতিয়া আমি বন্ধ কৰি থম আৰু গুড়ি কৰি লোৱা ওৰিও বিস্কুটত চেনি অলপ ঢালি দিলো। গাখীৰখিনি আমি এতিয়া তাত মিহলি কৰি ল'ম। এতিয়া আমি মিশ্ৰণটো তৈয়াৰ কৰিম। তাৰ বাবে আমি গোটেইখিনি বস্তু ফুটি আছো। যেতিয়ালৈকে সুন্দৰভাৱে মিশ্ৰণটো তৈয়াৰ নহয় তেতিয়ালৈকে আমি ফুটি থাকিম। এতিয়া আমাৰ মিশ্ৰণটো সুন্দৰভাৱে তৈয়াৰ হৈছে। এতিয়া আমি এটা এটাকৈ গোটেইকেইটা কিউবত মিশ্ৰণখিনি ভৰাই দিম। আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি ফ্ৰিজত আইচত ভৰাই থৈ দিম আৰু কিছু সময়ৰ বাবে ৰাখি থম। আমি 3 ঘণ্টাৰ পিছত আকৌ উলিয়াই ললো আৰু বাটিটোত এটা এটাকৈ উলিয়াই ললো। এই আমাৰ চকো আইচ কিউব ৰেডি হৈ গ'ল। খোৱাৰ বাবে একেবাৰে টেষ্টি হয়।